হেল্ল' কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে বাকী একদিন শংকৰ দিন বহুত দিন মানে ব্যস্ত হৈ আছে আৰু ভাওনাখিনি পুৰা হৈ আছে একদিনতে ভাওনা হয় ন বহুত গতিকে ভিডিঅ' মই দিব পৰা নাই আজি ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা বনাই দিওঁ আৰু মানে আজি ভাওনা আছে ঢকুৱাখানাত আৰু টিমটো হ'ল মাজুলীয়ে তাৰপিছত আমাৰ এইটো চাইডৰ পৰা মই যাম জান্দা যাব আৰু বাবু যাব আৰু আজি একদম ফেভৰেট নাটক এখন বিপ্ৰ দামোদৰ কৰি ভাল লাগে আৰু সকলোৱে গমেই পায় মানে নাটকভাগো বহুত ধুনীয়া তাৰপিছত সেয়াই গতিকে ভিডিঅ'টো বনাম বুলি ভাবিছোঁ কি হয় নাজানো আৰু মাজে মাজে দেখাই যাওঁ আৰু গতিকে ময়ো ওলাই লওঁগৈ এতিয়া মানে দেৰিয়ে হৈ গৈছে আৰু ঘাটটো ওচৰতে যদি মানে মোৰ সদায় দেৰিয়ে হৈ যায় কি কাৰণে নাজানো গতিকে বেছি কথা কৈ নাথাকোঁ ভিডিঅ'টো তাৰ পৰাই ভালকৈ বনাম আৰু এতিয়া আপোনালোকে চাই থাকক আজি মজা লাগিব 2000 years later তো বাকী ৰাইজ আমি এতিয়া আছোঁহি মাজুলীত মানে আজি যিহেতু ভাওনাখন মাজুলীৰ টিমটো মাজুলীৰে হয় গতিকে এতিয়া পাই গ'লহি মাজুলী হৈছে বহুত ঠাণ্ডা লাগিছে বতাহ মাৰিছে কি ধুনীয়া জেগা দেখিছেনে সেয়া আৰু আগত মানে গৈ পেলাই যাম এতিয়া টিমৰ মানুহখিনি ৰৈ আছে আৰু আমি ইয়াৰ পৰা মানে বাছত যাম আৰু মোৰ লগত আছে বাবু হাই বাবু কি খবৰ ভাল ভাল ইয়াক বহুত দিনত লগ পাইছোঁ আৰু এয়া আমাৰ জানা কি খবৰ আজি কি কৰিব बहुत तेज हो रहा है ये क्या है গতিকে দেৰি নকৰোঁ আমি গৈ থাকোঁ গাড়ীবোৰ আহি আছে আৰু সেইটা আচলতে ভিডিঅ' কৰা নহ'ল মানে কি হ'ল সদায় আহিয়ে থাকোঁ আৰু কিনো দেখাম নহয় একেবিলাক ভিডিঅ'কে গতিকে এতিয়া আমি যাওঁ দেৰি নকৰোঁ খালি বহুত ঠাণ্ডা লাগিছে তো চলো হামাৰে সাথ চলতে হে আৰু এইফালে চাওক আপোনালোকে আজি বতৰটো ডাৱৰীয়া বাৰু অৱশ্যে আৰু যিহেতু শৰৎকাল আৰু যিসকল মাজুলীত থাকে বা মাজুলীলৈ আহি পাইছে তেওঁলোকে মানে গম পাইছে চাগে ফিল্ডটো মাজুলীৰ পৰিৱেশটো কেনেকুৱা সেইকাৰণে আৰু মানে ইমান ধুনীয়া একদম সেউজীয়া যেনেকৈ মানে লেপটপত যেনেকৈ ৰিফ্ৰেছ কৰিব পাৰি ন ব্ৰেইন ৰিফ্ৰেছ কৰিবলৈ যদি মই কাৰোবাক জেগা ৰিকমেণ্ড কৰিম সেইটো হ'ল মাজুলী যিসকল অহা নাই আপোনালোকে আহি চাব পাৰে বাকী ৰাইজ আমি এতিয়া পাই গ'লোহি এই জেগাটো কি বুলি কয় কুঁহিয়াবাৰী পালোহি মানে টিমৰ গাড়ীখন গৈছে বাৰু আমাৰ অকণ দেৰি অহা দেৰি হৈ গ'ল গতিকে আমি কাৰতে যাম আৰু এইটো ভাই কি খবৰ কোৱা ভাল ভাল বিটো আজি কি কৰিবা তুমি দুহাৰত থাকিবা ন আজি দুহাৰ নাথাকো মই আজি দেৱতা হয় নি দাড়িটো কাটিব লাগিব দাড়ি কাটিব লাগিব দাড়ি কাটিব সময় পোৱা নাই তাকেতো সেয়াই আৰু বাইক চাইক থৈ মেলি ল'লোঁ আৰু অলপ পিছত গৈ থাকিম ভিডিঅ' যদি পাওঁ দেখাই যাম চাই থাকিব আৰু এয়া দেখিছে আমি এতিয়া গৈ আছোঁ ঢকুৱাখানা ফালে মাজুলীৰ পৰা আৰু আজি ভাওনাখন ভাল লাগিব মজা লাগিব মানে ভিডিঅ'টো ভাল একদম মজা ভিডিঅ' এটা হ'বলৈ চাগে গৈ আছে দেই এনেকুৱা লাগিছে এনেকুৱা হয় নাজানো আৰু আশা কৰিছোঁ মানে মনে মিলা মানুহখিনি যেতিয়া ভাওনা কৰোঁ একেলগে কথা চথা পাতি জমনি হৈ থাকিলে ভাল লাগে ন সেয়াই আৰু ফূৰ্তিটোৰ তাৰ মাজতে ন আৰু এনেও মোৰ অৱশ্যে গা চা বিষাই আছে দেই এইকেইদিন ভাওনা চাওনা কৰি থকা হৈছে যে সেয়াই গতিকে মজা লাগিব আৰু আজি 2000 years later তো বাকী ৰাইজ আমি ফাইনেলি আহি পাই গ'লোহি সেউকী ঘৰ চাহ তাহ খাই মেলি ল'লোঁ জানা হাই কেনেকুৱা লাগিলে কওক আহিবলৈ কেনেকুৱা লাগিলে বহুত ভাল লাগিলে আৰু মইনা দা হয় হয় আজি মানে দাদাই ভাওনা কৰিবলৈ মাতি আনিছিলে সেয়াই আৰু ফাইনেলি আহি পাই গ'লো হয় ঠিক আছে বাৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু এই আমি পাই গ'লোহি ভাওনা ঘৰ আৰু এয়া বাটচৰা আৰু আজি মানে এইভাগ নামঘৰত আমি ভাওনা প্ৰদৰ্শন কৰিম গতিকে আজি ভাল লাগিব আৰু এইভাগ নামঘৰত বোলে মানুহ বহুত হয় আৰু কৈছে মানে ইয়াৰে এই ব্ৰাদাৰ ব্লগ বনাই আছো হাই কি খবৰ মজা আজি কৰিব লাগিব বিপ্ৰ আৰু এইফালে দেখিছেনে মেকআপৰ দাদাকেইজনে মেকআপ আৰম্ভ কৰি দিছে আৰু অৱশ্যে সোনকালে হৈছে বাৰু আৰু সোনকালে মেকআপ কৰি দিলে মানে ভাওনা যদি সোনকালে আৰম্ভ হয় সোনকালে যদি শেষ হয় তেতিয়া মানুহখিনিও আজৰি হৈ যায় আৰু কাইলৈ যিসকলৰ ডিউটি থাকে বা কাম থাকে তেওঁলোকো কৰিবগৈ পাৰে আৰু গতিকে চালো মই মেকআপ কাৰ লেটা হওঁ এয়া ফাউণ্ডেশ্যনটো সানি লৈছোঁ ৰাইজ মেকআপ কৰি হৈ গ'ল ফুট চুটবিলাক ল'বলৈ আছে এতিয়া সকলোকে দেখাম মই হাই বাবু মেকআপ কৰি আছে এইফালে চাই দিয়া কিমান ধুনীয়া লাগিছে জানা হাই মেকআপ কৰাই নাই নেই ৰঞ্জিতা দেখিলা আৰু আজি দুৱাৰ কৰিব
তুমিহে পাৰিবা আমি নবহে নি আমাৰ এয়া ক'লা মনেহে ক'ব দুআষাৰ লুকাইছো মানুহটো ক'লা কাৰণে মুখখন ঢাকি দিছে গতিকে এয়া বগা চাওক এয়া বগা এটা ৰ'জ কৰিলে হাই ৰাইচ ড্ৰেছ দেখিছা নেকি মজা আৰু মই প্ৰভুৱে দিছে আজি ড্ৰেছ নমস্কাৰ কাৰোবাক যদি মাজুলীত মানে ড্ৰেছ লাগে ন মাজুলী ঢকুৱাখানা ফালে আমাৰ এখেতক কণ্টেক্ট কৰিলে হ'ব এই নম্বৰটো কৈ দিব মানে 8470061272 মই ধুনীয়াকৈ লিখি দিম তলতে আপোনালোকে কণ্টেক্ট কৰিব কেনেকুৱা মজা ড্ৰেছ দিছে দেখিছে নাই আৰু ৰাইজ দেখিছে ওলাই মেলি প্ৰায় হৈ গ'ল আৰু মুকুন্দাৰো চুলিটো পিন্ধিবলৈ আছে এয়া আৰম্ভণি গীতখিনি গাই আছে আৰু তাৰপিছত এয়া ওলাই হ'ল হাই অ'কে দি দিম আৰু ৰাইজে দেখিছা আমাৰ কোলা ল'ৰাটোৱে সাপৰ মূৰ ধৰোৱা নিচিনাকৈ ৰূপটো সলাই পেলাইছে अरे कहना क्या चाहते हो নীলা কিন্তু মই বেয়া কাটিলে বহুত বেয়া কাটিলে আৰু এইফালে চক ৰাইজ একদম টিপ টপ ড্ৰেছ মেকআপ কৰি সাজু হৈ গ'লোঁ আৰু লগত আছে ধুনীয়া ছোৱালীজনী অকি ধুনীয়া ল'ৰাটো আমাৰ বাবু ৰেডি হৈ গ'ল এতিয়া প্ৰৱেশ কৰিমগৈ সেয়াই আৰু ভাল লাগিছেনে আৰু ৰাইজ ইয়াত চিন কৰি আহিলোগৈ আৰু আমাৰ লগত কোন আছে দেখুৱাইছোঁ চিন্ময় আহি গ'ল মানে কালি ইয়াতে ভাওনা আছিলে কালি ইয়াতে ভাওনা আছিলে গতিকে ভালেই হ'ল আৰু ন আহি গ'ল ভাওনা চাবলৈ কাইলৈ একেলগে যাম নে থাকিবি একেলগে যাম ভাল লাগিব চাই থাকিব দেই ভিডিঅ' আৰু এইফালে ৰাইজ আমাৰ মেকআপ চলি আছে আৰু দুই এজন আছে আৰু মেকআপ কৰিবলৈ কিয় কৰ ৰাহে হ আৰু ইয়াত দেখিছে আমাৰ বিপ্ৰ সাজু হৈছে এতিয়া চিন কৰিবলৈ এইখনৰ কালাৰ দেখিছে এখেতে নতুনকৈ মানে নিজে বনাই লৈছে আপুনি হয় নাই এইখন মানে কালাৰটোৰ কাৰণে এখেতে নিজে অঁ এখেতে নিজে বনাই লৈছে ঠিক আছে বেষ্ট উইচেছ ভালকৈ কৰিব ঠিক আছে ৰাইজ দুটা চিন কৰি আহিলোঁ আৰু এতিয়া মোৰ লগত কোন আছে দেখাইছোঁ বাবা দা হাই বাবা দাদাৰ ঘৰ ওচৰতে ন ওচৰত নহয় অকণমান দূৰ ভাওনা চলি গুচি আহিলে ভাল লাগিলে আৰু এইটো কোন বাৰু हाय हाय इतना सुकून পাচনি লাইনত আমাৰ অনলাইন পাচনি ব্লগ কৰিছোঁ আৰু বাবা দা অহাৰ কাৰণে বহুত ভাল লাগিলে মই তোমাক চাবলৈ আহিছোঁ অকল তোমাৰ কাৰণে আহিছোঁ মানে কি জানানে তোমাৰ অকল এটা চিন চাই যাব লাগিব কিন্তু চাই যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ৰাইজ এইটো মৰমৰ ভাইটি এটা আহিছিলে ভাওনা চাবলৈ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী দেৱাশিষ ভৰালী আৰু মোৰ নাম শ্ৰী বিকি ভৰালী কি পঢ়ি আছা মই এইচ ছেকেণ্ড এই ভিডিঅ' চাই থাকিবা ওলাই যাবা ব্লগত বাই বাই যোৱা দেই বাই সময় আখিতুর আছি ধরিলে কি সেইভাবে আখিতুর আছি মৃত্যুর পৃষ্ঠাবে ময়ও ধরিল এই কোম দুঃখী কদম আত্মরক্ষা কর্মরক্ষা এ লাগি দেখলাম
জোৱাবিৰ আজি হয়তো বিৰাট পাইছা এতিয়া জোৱা বন্ধ পুনৰ আৰু নিজৰ কৰ্তব্য কৰে ঈশ্বর পরম ব্রহ্ম মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব ওলাইছিলা তুমি যে অহাত পলম কৰিছিলা পলম তুমি কৰিলা চোৱাচোন অত বয়সৰ পিছত মোলৈ তোমাৰ এতিয়াহে মনত পৰিলে মই বুজিছো তুমি চাগে ভাবিছিলা মই বিশাল দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰি হয়তো অনুমানে কৰিছিলা তুমি চমৎকাৰ বিচাৰ তোমাৰ মোৰ বন্ধুত্বৰ ওপৰত অলপো ভৰসা নাই তোমাৰ তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ মোৰ বাহিৰ বন্ধু সুদামাক মই সিংহদ্বাৰৰ মোক বন্ধু বুলি পৰিচয় দি তুমি জানো ৰাজত নপৰিবা তোমাৰ মান আমি ক'লে মই কেনেকৈ সহ্য কৰিম গতিকে মই ইয়াৰ পৰাই যামগৈ মোক বিদায় দিয়া তুমি কেনেকৈ ভাবিব পাৰিলা তোমাৰ আগমনত মোৰ মান হানি হ'ব বুলি বৰঞ্চ তোমাৰ পদধূলি পাই দ্বাৰকাৰ ধূলি কৰা পৰ্যন্ত আজীৱন বাহিৰ বন্ধুত্বই এই বাহ্যিক আৱৰণ প্ৰশ্ৰয় নীতিৰ কথা যেনে ভাৱ তুমি হঠাৎ পদাৰ্থটো নানিব মনত আমি যে কামলৈ যাওঁ কিন্তু নাই সখা মই আৰু তোমাৰ কথাই কৰিবলৈ খোজো চোৱাচোন সখা একমাত্ৰ তোমাক স্বাগতৰ বাবে ৰৈ আছে এই বিশাল দ্বাৰকাৰ সহস্ৰ প্ৰজা আৰু আজি ভাওনাভাগ আমাৰ ইমানতে শেষ হৈছে আৰু যিহেতু এইটো ব্লগ ভিডিঅ' আছিলে গতিকে মই মানে গোটেই ভাওনাৰ ভিডিঅ' ক্লিপসমূহ দিয়া নাই ভিডিঅ'টো দীঘল হৈ যাব বাবে আৰু সেয়াই ভালখন কৰি সঁচাকৈ খুব বেছি ভাল লাগিলে
মানে ৰাইজৰ যিটো সঁহাৰি আছিলে আৰু ভাওনাৰ শেষত যেতিয়া আপোনালোকৰ কোনোবা এজনে এনেকৈ ফটো মাৰিবলৈ আহে বা ফটো বুলি নহয় আৰু এনেই ক'বলৈ আহে ভাওনাখন চাই ভাল লাগিলে তোমাৰ অভিনয় ভাল লাগিলে সঁচাকৈ বহুত বেছি ভাল লাগে এইবোৰেই প্ৰাপ্তি সেইটো কাৰণে এনেকৈ ভাওনা কৰি য'ত ত'ত ঘূৰি ফুৰোঁ সেয়াই আৰু তো ৰাইজ ভাওনা আজি শেষ হ'ল আৰু আইতা ভাওনা কেনেকুৱা দেখিলে কওক ভাল দেখিলে ভাল দেখিলে চকুটো লাগি আছে গতিকে ভিডিঅ'টো চাই থাকিব এই ভাত পানী খুৱাই নাই এতিয়া বাকীখিনি দেখাওঁ আপোনালোকক এটা ভালে থাকক আপুনিও দেই ভাল দেখিলে ঠিক আছে একদম আপোনালোকৰ চনত ভট্টপতি মণিপাত জনাইছোঁ উজনি মাজুলী টেলিভিশ্যন নাট্য সাংস্কৃতিক উত্তৰ কামনা কৰিছোঁ আমাক যিদৰে আপ্যায়ন কৰিলে আপোনালোকে এই সংস্কৃতি জীয়াই ৰাখক আপোনালোকক আমি হিয়া ভৰা শুভেচ্ছা দিছোঁ আপোনালোকৰ উন্নতি হওক বা এই কৃষ্টি সংস্কৃতি ৰক্ষা কৰাত আপোনালোকক ভগৱন্তই সহায় কৰক আমাৰ এতিয়া অপৰাধ হ'ব পাৰে অপৰাধ হৈছে সৰ্বঅপৰাধ আপোনালোকে নৰপী নাৰায়ণ আমাক ক্ষমা কৰিব বুলি শেষত সকলোৰে চৰণত পুনৰ এবাৰ 100 কোটি প্ৰণিপাত জনাই আপোনালোকৰ চৰণত আৰু আমাৰ ভাওনা ভাগৰ শেষৰ এইকণ সময় সঁচাকৈয়ে এটা বেলেগ পৰিৱেশ হৈ যায় যেতিয়া এঘৰ সেউকী পৰিয়ালে মানে ইমান দিন ভাবি এটা গভীৰ আধ্যাত্মিক বিশ্বাস লৈ এভাগ ভাওনা দি ভাওনাৰ শেষত যেতিয়া এভাগ মানে লাষ্টৰ সেভাগ কৰে সঁচাকৈ এটা মানে বেলেগ এটা পৰিৱেশ হৈ যায় যিসকল ভাওনাৰ লগত জড়িত তেওঁলোকে গম পায় আৰু গতিকে সদায় ভাওনাৰ ভাল বস্তুবিলাক আমি সদায় শ্বেয়াৰ কৰিব লাগে আৰু আজি ভাওনাখন কৰি খুব বেছি ভাল লাগিলে সেউকী ঘৰৰ যি শুশ্ৰূষা আপোনালোকক কি ক'ম মানে ভাষা নাই বহুত বেছি ভাল লাগিলে সদায় ভাওনাৰ এনেকৈ দুপদ দুপে আগবাঢ়ি গৈ থাকক ভাওনা মানুহৰ মাজলৈ যাওক এটা আধ্যাত্মিক বিশ্বাসে গোটেই আমাৰ অসমীয়া মানুহখিনিক একত্ৰিত কৰি থাকক সেইটো মই সদায় বিচাৰোঁ বাকী ভাওনাৰ ভাল বস্তুবিলাক যাতে সদায় শ্বেয়াৰ হয় আৰু বেয়া যিখিনি ভিউজ লাইকছৰ কাৰণে কিছুমানে যেতিয়া বেয়া যে ভিডিঅ' চিডিঅ' দি থাকে সেইবিলাক আমি সকলোৱে নস্যাত কৰিব লাগে মানে সেইবিলাক গুৰুত্ব দিব নালাগে ভালখিনি সদায় হৈ গৈ থাকক আৰু বাকী ৰাইজ এতিয়া ৰাতিপুৱা প্ৰায় 9:20 হৈছে আৰু আমি আহি উপস্থিত হ'লোহি ফেৰীঘাটত ব্ৰহ্মপুত্ৰপৰত আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে জনাব আৰু আজিৰ পৰা আকৌ বেলেগ ঠাইত ভাওনা কৰিবলৈ যাম গতিকে যদি পাৰোঁ সেইখিনিও ব্লগ আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু বাকী আমাৰ ভিডিঅ'টো আপোনালোকে ক'ৰবাত চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু সেয়াই আৰু ভালে থাকক সুস্থ থাকক জয় অসম বাই বাই